মই জানো ভিডিঅ'টো 90%, এতিয়াই স্ক্ৰল কৰি দিব, কাৰণ এটা বৰিং টপিকৰ ওপৰত কথা পাতিম আৰু টপিকটো হৈছে এনভাইৰনমেণ্ট। হয় জানো মই বহুতৰ কাৰণে এনভাইৰনমেণ্টটো বৰিং হয়, কিন্তু উপায় নাই, কথা পাতিবই লাগিব, কাৰণ এনভাইৰনমেণ্ট নোহোৱাকৈ আমি থাকিব নোৱাৰিম। আমাক নোহোৱাকৈ এনভাইৰনমেণ্ট থাকিব পাৰিব, এনভাইৰনমেণ্ট নোহোৱাকৈ আমি থাকিব নোৱাৰিম। আৰু ৰিচেণ্টলি কেইটামান ৰিপৰ্ট চাইছোঁ মই, তাতে টপ 20 হটেষ্ট চিটি, তাৰে আচৰিত কথা 20টাৰ ভিতৰত 19টা চহৰ আমাৰ ইণ্ডিয়াৰ। কি হৈছে আচলতে ইণ্ডিয়াৰ চহৰবোৰৰ লগত, আৰু প্ৰতিটো চহৰৰ টেম্পাৰেচাৰ 40 ডিগ্ৰীৰ ওপৰত। আপোনালোকে ভাবি চাওক, ৰেগিস্তানত যিমানখিনি টেম্পাৰেচাৰ, আমাৰ চহৰবোৰত কিমানখিনি টেম্পাৰেচাৰ হৈ আছে। তো আচলতে হৈছে কি, মই কেইদিন আগতে এটা ভিডিঅ' বনাইছোঁ এলনিনোৰ বিষয়ে। ছুপাৰ এলনিনো এতিয়ালৈকে অহাই নাই, আৰু মই কৈছোঁ যে অহাৰ চান্স আছে, 100% চিয়'ৰ নহয়। ছুপাৰ এলনিনো অহাৰ আগতে এপ্ৰিল মাহত 40 ডিগ্ৰীতকৈ ওপৰত গৈছে। যদি ছুপাৰ এলনিনো আহে, মানুহ জ্বলি মৰিব। আৰু চবতকৈ মানে যদি আহে, চবতকৈ বেছি বিপদত কোনে পৰিব, যিবোৰ মানুহে ৰাস্তা ঘাটে থাকে বা ৰাস্তাত কাম কৰিব লগা হয়, বাহিৰত কাম কৰিব লগা হয়। যিবোৰ মানুহে এচিত থাকে তেওঁলোকৰ ইমান এটা ফৰক নপৰে, তো তেওঁলোকে নাচায় ভিডিঅ'টো, মই জানো। কিন্তু আচলতে প্ৰব্লেমটো কি হৈ আছে, আমাৰ ইণ্ডিয়াৰ চহৰবোৰ ইমান বেছি কিয় হিট ৱেভ আহি আছে, তাৰ ওপৰত ডিছকাছ কৰোঁ। প্ৰথম কথা হৈছে ডিফৰেষ্টেশ্যন। আমি সকলোৱে জানো আমাৰ মেক্সিমাম চহৰবিলাক আনপ্লেন বনোৱা হৈছে, একো প্লেনিং কৰা নাই। আমাৰ ইণ্ডিয়াৰ চহৰবোৰৰ এটা ইমেজ ল'ব আৰু USA বা চাইনাৰ চহৰৰ এটা ইমেজ ল'ব, তেতিয়া আপোনালোকে ডিফাৰেঞ্চ গম পাই যাব যে কিমান ধুনীয়াকৈ বাহিৰৰ চহৰবোৰত ৰাস্তা, তাৰ মাজত গছ গছনি, পাৰ্ক, পানীৰ সুব্যৱস্থা গোটেইখিনি কৰে প্লেন। আমাৰ ইয়াতে এইবোৰ একো প্লেন নহয়, যোনে যেনেকৈ পাৰে তেনেকৈ বিল্ডিং বনাই আছে, নলা নৰ্দমা চব ঢাকি দি আছে, পাহাৰ কাটি, গছ গছনি কাটি গোটেই শেষ। তো আনপ্লেন যেতিয়া ডেভেলপ হ'ব, তেতিয়া আনপ্লেন কিছুমান প্ৰব্লেমো দেখা দিব, আৰু তেনেকুৱাই হৈ আছে আমাৰ ইণ্ডিয়াৰ চহৰবোৰৰ। তাৰোপৰি কংক্ৰিটে কি কৰে, গৰমটোক ধৰি ৰাখে, যাৰ ফলত কি হয় যে দিনত আমাৰ গাঁওবিলাকতো দিনত গৰম দিয়ে, কিন্তু ৰাতি হোৱাৰ লগে লগে ঠাণ্ডা হৈ যায়। কিন্তু চহৰত সেইটো হ'ব নোৱাৰে, গোটেই দিনটো কংক্ৰিটবিলাক গৰম হৈ থাকে, আৰু ৰাতি সেই কংক্ৰিটবিলাকে যিটো হিট ৰিলিজ কৰে, সেইটো এবজৰ্ব কৰিব পৰা গছ গছনি চহৰবোৰত নাই। যাৰ ফলত চহৰবোৰত দিনত যিমানখিনি গৰম থাকে, ৰাতি সেই টেম্পাৰেচাৰ নামি নাহে, আৰু সেইটোৱে হিট ৱেভৰ চবতকৈ ডেঞ্জাৰাছ চিটুৱেশ্যন হয়। আৰু মেক্সিমাম হিট ৱেভত মানুহৰ মৃত্যু ৰাতিয়ে হয়, কাৰণ মানুহৰ বডিয়ে ৰাতি ৰেষ্ট লয়, কিন্তু যেতিয়া ৰাতিও টেম্পাৰেচাৰ নানামে, তেতিয়া আমাৰ বডিয়ে ৰেষ্ট নাপায়, যাৰ ফলত যেতিয়া হিট ষ্ট্ৰ'ক হয়, মেক্সিমাম টাইম আপুনি দেখা পাব ৰাতিয়ে হিট ষ্ট্ৰ'ক হয়। তো ইয়াৰ চলিউশ্যন কি হ'ব, চাওক, আমি চহৰবোৰটো বনাই দিছোঁ, এতিয়া তাৰ মাজত আমি পাহাৰ বনাব নোৱাৰিম, কিন্তু জংগল বনাব পাৰিম। প্লেন কৰিলে, ভালকৈ প্লেন কৰিলে আমি আৰ্বান জংগল বনাব পাৰিম। আৰ্বান জংগল মানে হৈছে মানুহে ক্ৰিয়েট কৰা জংগল চহৰবোৰৰ মাজত, আৰু সেইটো ইণ্ডিয়াৰ বহুত কেইখন চহৰে লাহে লাহে ট্ৰাই কৰি আছে। সাউথৰো মই কেইটামান চহৰ দেখা পাইছোঁ য'ত আৰ্বান জংগল লাহে লাহে কিছুমান NGO ট্ৰাই কৰি আছে, আৰু বহুত বেছি ছাকচেছফুল হৈছে। একচুৱেল কনচেপ্টটো কি হয় যে চহৰবোৰৰ মাজত আমি সৰু সৰু কিছুমান প্লেচ বিচাৰিব লাগিব, য'ত আমি এটা সৰু জংগল ক্ৰিয়েট কৰিব পাৰিম। আৰু সেই জংঘলে কি কৰে, এই গোটেই মই যে ক'লোঁ যে ৰাতি আমাৰ কংক্ৰিটবিলাকে যিবিলাক হিট ৰিলিজ কৰে, সেইবিলাক গছ গছনিয়ে শুহি লয় নৰ্মেলি, কিন্তু যিহেতু চহৰত গছ গছনি নাই, কোনে শুহি ল'ব। তো সেই জংঘলবোৰে কি কৰিব, সেই যিটো হিট আছে সেইটোক এবজৰ্ব কৰিব পাৰিব। তাৰোপৰি পলিউশ্যন কম কৰিব এই আৰ্বান জংঘলবিলাকে, আৰু লগতে কংক্ৰিটৰ পৰা ওলোৱা যিবিলাক ডাষ্ট আছে সেইবোৰো এবজৰ্ব কৰিব, লগতে গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰাটো হেল্প কৰিব। তো আৰ্বান জংগল এটা ভাল চলিউশ্যন হয় চহৰৰ গৰমক কণ্ট্ৰল কৰাৰ, কম কৰাত নহয়, একদম কম কৰিব নোৱাৰে, কিন্তু কণ্ট্ৰল কৰিব পাৰিব। চহৰত কিমান খালী ঠাই পৰি থাকে, ৰাস্তাৰ মাজত ডিভাইডাৰবিলাক আছে, আৰু ৰাস্তাৰ যিবিলাক ফ্লাইঅভাৰৰ যিবিলাক ৱালবিলাক আছে, সেইবিলাকতো মই দেখা পাইছোঁ বাহিৰৰ চহৰবোৰত, সেই ৱালবিলাকতো ভাৰ্টিকেল গাৰ্ডেন আজিকালি এটা নতুন কনচেপ্ট ওলাইছে। প্লাষ্টিকৰ বটলবিলাক কাটি কাটি তাতে গছ গছনি সৰু সৰু গছ ওলমাই দিয়ে, তেনেকৈ কৰিব পাৰে। ডিভাইডাৰৰ মাজে মাজে গছ লগাব পাৰে, আৰু সেইবোৰ ধুনীয়াকৈ মেইনটেইন কৰিব লাগিব। আৰু আমাৰ মানুহবিলাকৰো চিভিক চেন্স একদম জিৰ', মানুহবিলাককো শিকাব লাগিব যে সেইবিলাকত যাতে সেই জংঘলবিলাকক যাতে গ্ৰ' হোৱাত হেল্প কৰে, যাৰ ঘৰ ওচৰত আছে সি গৈ পানী ঢালি আহে। আৰু মানুহৰ যিবিলাক ৱাল আছে, পাৰ্চনেল ৱালবিলাক আছে, সেই ৱালবিলাকতো ধুনীয়াকৈ গছ ওলমাই দিব পাৰে। আৰু আজিকালি ৰুফটপ গাৰ্ডেন যিবিলাক আছে, যাৰ ঘৰত ছাদ আছে, ছাদত গাৰ্ডেন বনাওক আপোনালোকে,
তেতিয়া ঘৰত এচি ইউজো কম হ'ব, কাৰণ ছাদত আপোনাৰ গাৰ্ডেন থাকিলে হিটটো কমকৈ পৰিব, তো ৰাতি কম গৰম হ'ব, তো এচিও আপোনাৰ ইউজ কম হ'ব। আৰু এচি যিমান কম ইউজ হ'ব সিমান চহৰখনো কম গৰম হ'ব, কাৰণ এচি আপোনাৰ ঘৰখন ঠাণ্ডা কৰি দিয়ে কিন্তু গোটেই গৰম হাৱাবিলাক বাহিৰত ওলাই দিয়ে, চহৰখনত ওলাই দিয়ে। তো যিমান এচি কম ইউজ হ'ব সিমান চহৰখনো গৰম কম হ'ব। তো এইবোৰ সলিউশ্যন হয়, কিন্তু মেইন সলিউশ্যন মই যিটো ক'লোঁ আৰবান জংগল, যিটো বহুত বেছি প্ৰয়োজন হৈ আছে ভাৰতৰ চহৰসমূহত। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। মই জানো ইণ্টাৰেষ্ট নাই, তথাপি চাবচোন ভিডিঅ'টো।